আপোনালোকৰ বাবে এইটো প্ৰশ্ন ভাৰতৰ কোনজন ক্ৰিকেটাৰে 6টা বলত 6টা 6 কোবাবলৈ সক্ষম হয় এই প্ৰশ্নটোৰ 4টা অপচন দিয়া আছে যেনে এ নম্বৰ অপচনটো হ'ল শচীন তেণ্ডুলকাৰ বি নম্বৰ অপচনটো হ'ল মহেন্দ্ৰ সিং ধোনী সি নম্বৰ অপচনটো হ'ল যুৱৰাজ সিং আৰু ডি নম্বৰ অপচনটো হ'ল ৰোহিত শৰ্মা নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ নাম পুলকেশ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো মোৰ এই চেনেলত আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে যোৱা সপ্তাহৰ প্ৰশ্নটো আছিল এনে ধৰণৰ মেকুৰীৰ দাঁত কেইটা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিওঁতাসকলৰ নামসমূহ হ'ল এনে ধৰণৰ ব্লু হিভেন তুলিকা ব্লগছ সপোনৰ ঘৰ টেকনিকেল নলেজ উইথ ৰিয়ান আৰু ৰাজীৱ টিমু মোৰ এই সাপ্তাহিক একে শিতানত অংশগ্ৰহণ কৰি শুদ্ধ উত্তৰ দিব পৰাৰ বাবে বহুত ধন্যবাদ জনালো আশা কৰোঁ আগলৈ এনেদৰে অংশগ্ৰহণ কৰি যাব তেন্তে এতিয়া বলকচোন আজিৰ শিতানৰ প্ৰশ্নসমূহৰ ফালে আগবাঢ়ি যাওঁ আজিৰ শিতানৰ 1 নম্বৰ প্ৰশ্নটো হ'ল বৰপেটা জিলাৰ সৰভগৰ পুৰণি নাম কি এই প্ৰশ্নৰ উত্তৰটো হ'ল বৰনগৰ 2 নম্বৰ প্ৰশ্নটো হ'ল আমি ব্যৱহাৰ কৰি থকা মোবাইল ফোনৰ অসমীয়া প্ৰতিশব্দ কি এই প্ৰশ্নৰ উত্তৰটো হ'ল ভ্ৰাম্যভাষ যন্ত্ৰ 3 নম্বৰ প্ৰশ্নটো হ'ল বঙাইগাঁও জিলাখন কিমান চনত ভাৰতীয় ৰেলৰ তালিকাত স্থান পাইছিল এই প্ৰশ্নৰ উত্তৰটো হ'ল 1908 চনত 4 নম্বৰ প্ৰশ্নটো হ'ল বিশ্বৰ আটাইতকৈ অকলশৰীয়া গছজোপা ক'ত আছে এই প্ৰশ্নৰ উত্তৰটো হ'ল নাইজেৰিয়াৰ মৰুভূমি অঞ্চলত 5 নম্বৰ প্ৰশ্নটো হ'ল UFOৰ সম্পূৰ্ণ নাম কি এই প্ৰশ্নৰ উত্তৰটো হ'ল ইউনাইডেণ্টিফাইড ফ্লাইং অবজেক্ট 6 নম্বৰ প্ৰশ্নটো হ'ল ৰাডাৰ শব্দটোৰ সম্পূৰ্ণ নাম কি এই প্ৰশ্নৰ উত্তৰটো হ'ল ৰেডিঅ' ডিটেকশ্যন এণ্ড ৰেঞ্জিং 7 নম্বৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ উচ্চতম স্থানত ৰেল লাইন ক'ত আছে এই প্ৰশ্নৰ উত্তৰটো হ'ল পেৰুত আজিৰ শিতানৰ অন্তিম তথা 8 নম্বৰ প্ৰশ্নটো হ'ল চুলি আচুৰিলে কেতিয়াবা শব্দ হয় কিয় এই প্ৰশ্নৰ উত্তৰটো হ'ল চুলি আৰু ফণীৰ ঘৰ্ষণৰ ফলত বিদ্যুৎ সঞ্চাৰিত হয় সেইকাৰণে চুলি আচুৰিলে কেতিয়াবা শব্দ হয় বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজিৰ সাপ্তাহিক একে শিতানৰ প্ৰশ্নসমূহ কেনেকুৱা লাগিল বাৰু নিশ্চয় ভাল লাগিছে আপোনালোকে যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে পলম কিহৰ এতিয়াই সাবস্ক্ৰাইব কৰি লৈ কাষৰ বেল আইকনটো প্ৰেছ কৰি দিয়ক তেন্তে বন্ধু বান্ধৱীসকল নতুন এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম